টেঙামৰা জেলিৰ ৰেচিপিটো লৈ আজি পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। প্ৰথমতে মই 1 কেজি টেঙামৰা ভাল ধৰণে ধুই লৈছোঁ। টেঙামৰা গুটিৰ পিছৰ অংশ মই দেখুৱাৰ দৰে কাটি কটাৰীৰ আগটোৱে অহিয়াই দিলে ভাল ধৰণে গুটিটো ধুনীয়াকৈ এৰাই আহে। মই আৰু কেইটামান কাটি অহিয়াই দেখুৱাই দিছোঁ দেই। এয়া দেখিলেনে, মই এনেদৰে এটা এটাকৈ এৰুৱাই ল'লোঁ। গুটিৰ পৰা এৰুৱা অংশখিনি এবাৰ ভালকৈ পানীৰে ধুই পানীৰ পৰা এটা খৰাহী টুকি লৈছোঁ। গেছটো জ্বলাই এখন কেৰাহীত টেঙামৰাখিনি ঢালি দিলোঁ। ওপৰত জোখমতে গৰম পানী ঢালি দিলোঁ। ভালকৈ সিজিবৰ বাবে মাজে মাজে লৰাই থাকিলোঁ। সিজা হ'লত এখন চেকনিত ৰসখিনি ওলাবৰ বাবে ঢালি দিলোঁ। ৰসখিনি ভালকৈ ওলাবৰ বাবে হেতাৰে চেকনিখনত ঘঁহি দিলোঁ। অলপমান পানী ঢালি পুনৰ হেঁচি হেঁচি ঘঁহি ঘঁহি ৰসখিনি উলিয়ালোঁ। এয়া দেখিলেনে, আমাৰ আজি ৰস উলিওৱা হৈ গ'ল। গেছত পুনৰ এখন কেৰাহী পাতি ৰসখিনি এটা কাপত জোখ কৰি ঢালিলোঁ। চাৰি কাপ হ'ল। হেতাৰে লৰাই থাকিলোঁ। ৰসখিনি গৰম হ'বলৈ দিলোঁ। ওপৰত উঠি অহা ফেনখিনি আঁতৰালোঁ। ৰস যোগ কৰা কাপটোৱে 3 কাপ চেনি ঢালিলোঁ। অৰ্থাৎ 4 কাপ ৰসত 3 কাপ চেনি। হেতাৰে লাহে লাহে চেনিখিনি গলি নোযোৱালৈকে লৰাই থাকিলোঁ। মাজে মাজে ফেনখিনি আঁতৰাই থাকিলোঁ। জেলিখিনি ডাঠ হৈ অহা যেন দেখিলত ডাঙৰ চামুচ এখনে 2 চামুচ ভিনেগাৰ দিলোঁ। পুনৰ হেতাৰে লৰালোঁ। লাহে লাহে জেলিখিনি আগতকৈ কমি ডাঠ হ'বলৈ ধৰিলে। হেতাৰ পৰা টোপাল আকৃতিৰ জেলি পৰিবলৈ আৰম্ভ কৰিলে। এটা চিচাৰ বাটিত অলপ পানী লৈ টোপাল এটা দি দিলোঁ। টোপালটো ভাগি নগৈ গোটা হৈ ৰ'ল। তাৰ মানে বুজিব লাগিব যে আমাৰ জেলি প্ৰস্তুত কৰা সম্পূৰ্ণ হৈছে। গেছটো অফ কৰি গৰমে গৰমে এটা বহল মুখৰ চিচাৰ বটলত ভৰাই দিলোঁ। এয়া দেখিলেনে, আমাৰ আজি টেঙামৰা জেলি বনোৱা হৈ গ'ল। ব্ৰেড বা লুচি, ৰুটিৰ লগত এই জেলি খাবলৈ বৰ তৃপ্তিদায়ক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।